নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ আনটা বিদ্যালয় আপোনাক সকলোকে স্বাগতম জনালোঁ। আজি আমি কথা পাতিম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা প্ৰেছ কনফাৰেন্সত কৈছে যে তেওঁ আৰু পুনৰ নিযুক্তি দিব বহুসংখ্যা নিবনুৱাক, আৰু সেই নিবনুৱাসকল কোন হ'ব বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেতিয়া এই নিবনুৱাসকলক নিযুক্তি দিব তাৰ ওপৰত এটা ক্লিপ আপোনালোকক পিছত দেখুৱাম। আপোনালোকে পিছত চাই ল'ব পাৰিব। প্ৰথমতে আমি তাৰ ওপৰত কথা পাতিম যে কি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইয়াৰ নিযুক্তি দিয়াৰ কথা কৈছে। আমি জনা মতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই DHS নাইবা আসাম পুলিচ আৰু আসাম ডাইৰেক্ট ৰিকুৱাৰমেণ্ট পৰীক্ষাৰ উপৰিও আৰু 12,000 কেণ্ডিডেটক নিযুক্তি দিব বুলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে। আৰু সেই 12,000 নিযুক্তি পদত আপোনালোকক অসম পুলিচৰ অত্যাধিক সংখ্যক পদ দেখা পোৱা যাব বুলি কৈছে। আৰু আহক আমি সেই ক্লিপটো এবাৰ চাই লওঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি পদত নিযুক্তি দিব আৰু কেতিয়া এই নিযুক্তি দিয়া হ'ব। পুলিচত আৰু 5,200 ল'ৰাৰ কেণ্ডিডেটে নিযুক্তি পাব। আৰু ল'ৰাবিলাক আপোনালোকে দেখিলে গম পাব যে অল আৰ ইয়ং, খুব সৰু পৰ্যায়ৰ, যি আমাৰ নৰ্মেল চাকৰি এজতকৈ বহুত কম। আৰু তাৰ মাজৰ পৰা আমি ভাল স্পৰ্টছ টেলেণ্ট আমি স্কাউট কৰিব পাৰিম, তেনেকুৱা আমি অসম পুলিচত আৰু 5,200 ল'ৰাৰ কেণ্ডিডেটে নিযুক্তি পাব। আৰু ল'ৰাবিলাক আপোনালোকে দেখিলে গম পাব যে অল আৰ ইয়ং, খুব সৰু পৰ্যায়ৰ, যি আমাৰ নৰ্মেল চাকৰি এজতকৈ বহুত কম। আৰু তাৰ মাজৰ পৰা আমি ভাল স্পৰ্টছ টেলেণ্ট আমি স্কাউট কৰিব পাৰিম, তেনেকুৱা আমি ধাৰণা ৰাখিছোঁ।